হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ডিমৰ কাৰী ৰেচিপি। তাৰ কাৰণে মই এটা ডাঙৰ সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। দুটা কণী লৈছোঁ, বইল কৰি লৈছোঁ কণী দুটা, আৰু এনেদৰে ফালি ফালি লৈছোঁ। দুটা আলু বইল কৰি লৈছোঁ। অকণমান আদা নহৰু লৈছোঁ। এখিলা তেজপাত আৰু এটা শুকান জলকীয়া লৈছোঁ, আৰু দুটা ডাঙৰ সাইজৰ বিলাহী মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে এখন কেৰাহী পাতি লৈছোঁ, আৰু কেৰাহীখনত মই পৰিমাণ অনুসৰি অকণমান মিঠাতেল দি লৈছোঁ, আৰু মিঠাতেলখিনি ভালদৰে গৰম হৈ ল'বলৈ দিম। এয়া মিঠাতেলখিনি গৰম হৈ গ'ল। ইয়াত এতিয়া মই অকণমান হালধি গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিম, আৰু ইয়াতে কণী দুটা ফ্ৰাই কৰি ল'ম। এয়া কণী দুটা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এখন কাঁহীত কণী দুটা কাঢ়ি থৈ ল'ম, আৰু সেইখিনি তেলতে এতিয়া মই কেইটামান গোটা জিৰা দি দিছোঁ, এখিলা তেজপাত আৰু এটা শুকান জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াত কাটি ৰখা পিঁয়াজখিনি দি দিম, আৰু অকণমান ভালকৈ ভাজি ল'ম। এতিয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিম, আৰু ভালকৈ গোটেইখিনি ভাজি ল'ম, যাতে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। ইয়াতে মই এতিয়া দিছোঁ এচামুচ হালধি গুড়ি, আধা চামুচ ধনিয়া পাউডাৰ, আৰু আধা চামুচ ৰেড চিলি পাউডাৰ। এয়া চাওক, পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত কাটি ৰখা বিলাহীখিনি দি দিছোঁ, আৰু এইখিনি ভালকৈ ভাজি ল'ম, যাতে বিলাহীখিনি ভালকৈ গলি যায়। এতিয়া মই ইয়াতে বইল কৰি ৰখা আলু দুটা দি দিছোঁ, অকণমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। এয়া দেখিছেনে, আলু বিলাহীখিনি ভালকৈ সিজি গ'ল। এতিয়া মই ইয়াত আধা গিলাচ পানী দি দিছোঁ, পানীখিনিও আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব। যদি কাৰীখন জুলীয়াকৈ খাবলৈ মন যায় তেতিয়াহ'লে পানী আৰু অকণমান দি দিব। এয়া চাওক, কাৰীখন উতলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া তাৰ মাজতে দুই এটুকুৰ আলু হাতাৰে এনেদৰে ভাঙি দিব, তেতিয়া কাৰীখন ডাঠ হৈ পৰে আৰু খাবলৈও ভাল হয়। এয়া চাওকচোন, কাৰীখন কিমান ধুনীয়া হৈছে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু ট্ৰাই কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া ইয়াতে দি দিছোঁ ফ্ৰাই কৰি ৰখা কণী দুটা, আৰু ভালকৈ এইখিনি উতলিবলৈ দিম। এয়া দেখিছেনে, ডিমৰ কাৰীখন প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া চাওক, ডিমৰ কাৰী ৰেডি হৈ গ'ল। আপোনালোকে যদি ৰেচিপিটো ভাল পালে তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।